Hello guys, welcome to my YouTube channel. যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'বিলাক পাই থাকে। আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰশ্ন আদি পুস্তক 7 অধ্যায়ৰ পৰা লোৱা হৈছে। 1 নম্বৰ প্ৰশ্ন, ঈশ্বৰে নিৰ্মাণ কৰা সমুদায় প্ৰাণীক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিবলৈ পৃথিৱীত কিমান দিনলৈকে বৰষুণ বৰষাইছিল? যদি শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্টত লিখি জনাব। শুদ্ধ উত্তৰটো হৈছে 40 দিনলৈকে। আদি পুস্তক 7 অধ্যায় 4 পদ। দ্বিতীয় প্ৰশ্ন, নোহৰ কিমান বছৰ বয়সৰ সময়ত পৃথিৱীত জলপ্লাবন হৈছিল? যদি শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে 600 বছৰ বয়সৰ সময়ত। আদি পুস্তক 7 অধ্যায় 6 পদ। 3 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ওপৰত কিমান দিনলৈকে জল প্ৰবল হৈ আছিল? শুদ্ধ উত্তৰ জানে তেনেহলে কমেণ্ট কৰি জনাওক। শুদ্ধ উত্তৰটো হৈছে 150 দিনলৈকে। আদি পুস্তক 7 অধ্যায় 24 পদ। শেষত সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। সকলোকে ঈশু চাহাই।